আজি 1 নম্বৰ প্ৰশ্নটো হৈছে অসম কোন জলবায়ু অঞ্চলত পৰে? টাইম লৈছে অলপ। মৌচুমী জলবায়ু। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে নিম্নলিখিত কোনটো সাগৰৰ উপকূল নাই? উত্তৰটো হ'ব ক নম্বৰ চেৰগাছো সাগৰ। 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে অসমৰ প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো 35টা। 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? এইটো প্ৰশ্ন আমি সকলোৱে জানো। উত্তৰটো হ'ব ক নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে হাজান ফকীৰৰ প্ৰকৃত নাম কি? সৈয়দ মাইনুদ্দিন। এইটো খ নম্বৰ প্ৰশ্নটো হ'ব। 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো লৈ আহিছোঁ অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অকণমান টাইম লৈছোঁ, তাৰ আগতে আপোনালোকে চিলেক্ট কৰিব পাৰে। এইটো শুদ্ধ উত্তৰটো হ'ব 7খন। ঘ নম্বৰ। 7 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? অকণমান টাইম লৈছোঁ, আপোনালোকে চিলেক্ট কৰিব পাৰে। এইটো শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ শিৱসাগৰ শিৱ মন্দিৰ। 8 নম্বৰ প্ৰশ্ন উত্তৰটো লৈ আহিছোঁ কোনখন জিলা VTAD পৰিষদৰ অধীনত নাই? অকণমান টাইম লৈছোঁ, এইটো শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ গোৱালপাৰা। এতিয়া 9 নম্বৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায়? আমি সকলোৱে জানো। অকণমান টাইম লৈছোঁ, তাৰ আগত চিলেক্ট কৰিব। শুদ্ধটো হৈছে ক নম্বৰ ডিব্ৰুগড়। আমি শেষৰ প্ৰশ্নটো লৈ আহিছোঁ 10 নম্বৰ অসম বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হৈছে টাইম লৈছোঁ। এইটো শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ 262 কিলোমিটাৰ।